নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই নৱম আৰু দশম শ্ৰেণীৰ উপযোগী হোৱাকৈ বিপৰীত শব্দ কেইটামান লৈ আহিছোঁ। কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আছে জয়, পৰাজয়, মান, অপমান, লাভ, লোকচান, উচ্চ, নীচ, আকাশ, পাতাল, আদি, অন্ত, ইচ্ছা, অনিচ্ছা, হৰ্ষ, বিষাদ, আমদানি, ৰপ্তানি, নবীন, প্ৰবীণ, ধন, সম্পত্তি, গুণ, দুখ, জ্যেষ্ঠ, কনিষ্ঠ, পাপ, পুণ্য, অমিত, গৰল, অসীম, সসীম, কৃতজ্ঞ, অকৃতজ্ঞ, অনুকূল, প্ৰতিকূল, উন্নতি, অৱনতি, অভিশাপ, আশীৰ্বাদ, আদি, অন্ত, আচল, নকল, আদৰ, অনাদৰ, আপদ, বিপদ, আকাশ, পাতাল, আনন্দ, নিৰানন্দ, পৰিশ্ৰমী, এলেহুৱা, জ্ঞানী, মূৰ্খ, আৰম্ভ, সমাপ্ত, আস্তিক, নাস্তিক, আবাহন, বিসৰ্জন, আকৰ্ষণ, বিকৰ্ষণ, আধুনিক, প্ৰাচীন, আবিৰ্ভাৱ, তিৰোভাৱ, উচিত, অনুচিত, উজু, টান বা জটিল, উত্তম, অধম, উত্থান, পতন, উত্তৰ, প্ৰশ্ন, উদয়, অস্ত, উপকাৰ, অপকাৰ, ঐক্য, অনৈক্য, কঠিন, কোমল, জ্যেষ্ঠ, কনিষ্ঠ, কুটিল, গৰল, সুন্দৰ, কুৎসিত, কৃপণ, খৰচী, গহীন, চঞ্চল, গোপন, প্ৰকাশ, চহকী, দুখীয়া, পুৰস্কাৰ, তিৰস্কাৰ, নিন্দা, প্ৰশংসা, পাৰ্থক্য, সাদৃশ্য, প্ৰৱেশ, প্ৰস্থান, বিপদ, সম্পদ, মিঠা, তিতা, মিত্ৰ, শত্ৰু, সৎ, অসৎ, সন্মান, অপমান, সম্পদ, বিপদ, স্বৰ্গ, নৰক, স্বাধীন, পৰাধীন, সৃষ্টি, ধ্বংস, হিংসা, অহিংসা, ক্ষমা, প্ৰতিশোধ, ক্ষুদ্ৰ, বৃহৎ, সুলভ, দুৰ্লভ, ন্যায়, অন্যায়, দয়ালু, নিষ্ঠুৰ, দেশপ্ৰেমিক, দেশদ্ৰোহী, উপস্থিত, অনুপস্থিত, ইহকাল, পৰকাল, আপোন, পৰ, আয়, ব্যয়, আশা, নিৰাশা, হাঁহি, কান্দোন, অহংকাৰ, নিৰহংকাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি।